হেল্ল' দোস্ত স্বাগতম জনাইছোঁ আন এটা ভিডিঅ' য'ত মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ সৈতে নতুন কিবা এটা তেন্তে বলক আৰম্ভ কৰোঁ ভিডিঅ' চোৱাৰ আগমুহূৰ্তত আপোনালৈ এটি ৰিকুৱেষ্ট যে যদি আপুনি আমাৰ এই ফান আছাম টক্স ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ভিডিঅ'ৰ তলত থকা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি লওক আৰু এই ছাবস্ক্ৰাইব সম্পূৰ্ণ বিনামূলীয়া লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব সৰুৰে পৰা সংগীতক ভাল পাই অহা সংগীতক শ্ৰদ্ধা ভক্তি কৰি অহা নীলাক্ষী বায়ে প্ৰথমবাৰৰ বাবে ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে কাকপথাৰৰ উস্পনি নামৰ এলবামত নিজৰ সুৰীয়া কণ্ঠ নিগৰাই সংগীতৰ জগতখনত পাতনি মেলিছিল নীলাক্ষী বা নৱপ্ৰজন্মৰ সকলোৰে মাজত পৰিচিত এগৰাকী জনপ্ৰিয় সফল গায়িকা তেওঁৰ বিষয়ে আজিৰ নৱপ্ৰজন্মই নজনাকৈ নাই নিশ্চয় কিন্তু তেওঁৰ লগত জড়িত বহুতো কথাই হয়তো নাজানে বহুতে আজিৰ ভিডিঅ'টো নীলাক্ষী বাৰ চমু জীৱনী আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ নীলাক্ষী বাৰ জন্ম 1993 চনৰ 12 ডিচেম্বৰৰ দিনা তিনিচুকীয়াৰ বৰগুৰি নামৰ ঠাইত হৈছিল তেওঁ সৰুৰে পৰা সংগীতক বহুত ভাল পাইছিল তেওঁৰ পিতৃৰ নাম হ'ল লোকেশ্বৰ নেওগ আৰু মাতৃৰ নাম অঞ্জনা নেওগ পিতৃ মাতৃৰ উপৰিও তেওঁৰ এজন দাদা আৰু এজনী মৰমলগা ভণ্টি আছে নীলাক্ষী বা ঘৰৰ মাজু ছোৱালী তেওঁৰ দাদাৰ নাম পল্লৱজ্যোতি নেওগ আৰু ভণ্টিৰ নাম মুস্কান নেওগ তেওঁৰ সম্পূৰ্ণ নাম হ'ল নীলাক্ষী নেওগ আৰু ঘৰত সকলোৱে নীলি বুলি মাতে নীলাক্ষী বায়ে নিজৰ ল'ৰালি বৰ সুন্দৰভাৱে অতিবাহিত কৰিছিল তেখেতে নিজৰ শিক্ষা বিমলা প্ৰসাদ চলিহা প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰিছিল ক্লাছ 5ৰ পৰা ক্লাছ 7লৈ তেখেতে তিনিচুকীয়া জাতীয় বিদ্যালয় আৰু ক্লাছ 8ৰ পৰা ক্লাছ 10লৈ সাৰ্বজনীন হায়াৰ ছেকেণ্ডেৰী বালিকা বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী সম্পূৰ্ণ কৰিছিল কটন কলেজত তেওঁ এগৰাকী কটনিয়ান আছিল কটন কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিল তেখেত এগৰাকী অসমীয়া বিভাগৰ ছাত্ৰী অৰ্থাৎ অসমীয়াত মেজৰলৈ পঢ়িছিল সৰুৰে পৰা সংগীতৰ প্ৰেমত পৰা নীলাক্ষী বায়ে যে কেৱল সংগীত চৰ্চাই কৰিছিল এনে নহয় তেখেতে সৰুতে গানৰ লগতে ছবিও আঁকিছিল লগতে নৃত্যও কৰিছিল আৰু তেখেতে নৃত্য কৰি আদৰ্শ বুটলিবলৈও সক্ষম হৈছিল তেওঁৰ পৰিয়ালৰ কোনো এজন ব্যক্তি শিল্পী নাছিল অথচ তেওঁ শিল্পী হ'বলৈ মা দেউতাৰ লগতে পৰিয়ালবৰ্গৰ পৰা বহুতো উৎসাহ পাইছিল যাৰ বাবে হয়তো আজি আমি সকলোৱে নীলাক্ষী বাক চিনি পাইছোঁ নীলাক্ষী বা সৰু থাকোঁতে বিভিন্ন সংগীতানুষ্ঠান বা বিভিন্ন মঞ্চ প্ৰতিযোগিতাত সমূহত অংশগ্ৰহণ কৰিবলৈ তেখেতৰ মা নাইবা দেউতাই যিমানেই দূৰ নহওক কিয় কষ্ট কৰি হ'লেও সেই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব সুবিধা কৰি দিছিল আৰু সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যিকোনো পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল লগতে নিজৰ পঢ়া শুনা বজাই ৰাখিছিল আৰু ইয়াত ইণ্টাৰেষ্টিং কথাটো হ'ল যে তেওঁ ঘৰৰ মানুহে ছাপোৰ্ট কৰিছিল সহযোগ কৰিছিল উৎসাহ যোগাইছিল তেওঁৰ সংগীতৰ বহুকেইজন গুৰু আছে যদিও সৰ্বপ্ৰথমে সংগীত শিকিছিল তেখেতৰ বৰ্তাৰ পৰা যেতিয়া তেওঁৰ 4 বছৰ হৈছিল ৰাভা সংগীত ৰৈ ৰৈ কেতেকী বিনাই এই গীতটি বৰ্তাকৰ পৰা শিকি পৰিৱেশন কৰি তেওঁ বহুতো উৎসাহ পাইছিল এয়াই আছিল নীলাক্ষী বাৰ চমু জীৱন পৰিচয় যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব নিশ্চয় কমেণ্টত জনাব কেনে পালে আৰু বন্ধুবৰ্গৰ সৈতে পাৰিলে শ্বেয়াৰ কৰি দিব আৰু যদি এনেধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে তেন্তে আমাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ